স্বাগতম জনাইছোঁ আমাৰ হিমাংশু এণ্টাৰটেইনমেণ্ট চেনেলৰ আপোনালোক আটাইকে। আজি আমি লগ পাব পাৰিছোঁ কেইগৰাকীমান বিশেষ ব্যক্তি, ধৰ্মৰ বিশেষ কেইগৰাকীমান শিল্পী। এখেতসকল আচলতে আপোনালোকক দেখুৱালেহে গম পাব। আপোনালোকে গোটেইখিনি শিল্পী আচলতে এতিয়া পুৰুষৰ ড্ৰেছত আছে, কিন্তু এওঁলোক আচলতে মহিলা হয়। আমাৰ দলবিলাক প্ৰথমবাৰৰ বাবে মহিলা শিল্পীয়ে ভাওনা প্ৰদৰ্শন কৰিছে। আগতে আমি উজনিত দেখিছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে দৰঙত দেখিবলৈ পাইছোঁ। গতিকে আমি নথৈ আনন্দিত। আমি অকণমান কথা পাতিম দৰঙৰ শিল্পীসকলৰ লগত। এওঁলোকেনো কেনেকৈ উৎসাহিত হৈছে, কেনেকৈ এওঁলোকে আগবাঢ়িছে, ক'ত শিকিলে, গতিকে ইয়াৰ লগত অকণমান কথা পাতোঁ। আমি কথা পাতোঁ। বাইদেউ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আপুনি কৃষ্ণৰ ভাও লৈছে। আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছিলোঁ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আমি এইখিনি আগবাঢ়িব লাগিছিল। দ্বিতীয়বাৰ আমি ৰাসত কৰিছিলোঁ আৰু এইবাৰ আমাৰ মাতিছে আৰু ধন্যবাদ তেওঁলোকক আমাৰ এই মহিলাৰ দলটোক আগবঢ়াই নি এবাৰ সুযোগ দিয়াৰ বাবে। আপোনাৰ পৰিচয় দিব লাগিছে। প্ৰিয়ম বৰুৱা, মোৰ ঘৰ মঙলদৈ। বাইদেউ আপোনাৰ পৰিচয় দিব লাগিছে। নমস্কাৰ, মোৰ নাম চন্দ্ৰানী নাথ। মই আজি শিশুপাল মোৰ ঘৰ হাজৰিকাপাৰা। আৰু ভাল লাগিছে আপোনাৰ বাইদেউ পৰিচয়টো। কেনেকুৱা লাগিছে এনেকুৱা কৰি পেলাই পুৰুষৰ ভাও? ধন্যবাদ ধন্যবাদ। আৰু আছে বহুত শিল্পী আছে, শিল্পীসকলৰ ইমানখিনি পুৰুষৰ মাজত এগৰাকী মহিলা। কেনেকুৱা লাগিছে নকল পুৰুষৰ লগত ভাও কৰি? নকল পুৰুষ আপোনাৰ পৰিচয়? আৰু আছে আমাৰ লগত বহুত শিল্পী আছে। আমাৰ নাৰদ আছে, নাৰদ বাইদেউ নাৰদ আছে আমাৰ লগত। বাইদেউ কেনেকুৱা লাগিছে নাৰদৰ ভাও কৰি? দি দিয়ক। বাইদেউ দিহানামৰ শিল্পী, বহুতে জানে বাৰু, চিনি পায়। আজি মানে মেকআপত আছে কাৰণে হয়তো চিনিবলৈ অকণমান অসুবিধা হৈছে। বাইদেউ খুব ধুনীয়া কণ্ঠ, মই চালোঁ। আপোনালোকৰ লগত যিখিনি গায়ন বান খুব ভাল লাগিছে, ইমানখিনি সাহস কৰিছে। আৰু এগৰাকী শিল্পী পাইছে, কথা পাতিম। বাইদেউ কি ভাও আছে? বাইদেউ দিহানামৰ শিল্পী, আমাৰ পৰিচয়টো? এতিয়া আজি মানে এতিয়া আপোনাক চিনি পাবলৈ যিটো অসুবিধা হৈছে, পৰিচয়টো? মংগলদৈ বিভাগত আজি ক্ষেত্ৰকি ভাও কৰিছে, কেনেকুৱা হ'ব? ইমান পচন্দ
পচন্দ শীত আজি ইমান পচন্দ শীত এই শীতকো নেওচি তেখেতসকলে ভাও কৰিছে গুৰুজনাৰ সৃষ্টিক তেখেতলোকে সন্মান দিছে গতিকে তাক লৈ আমিও তেখেতসকলক মৰম যাচিছোঁ আমি মৰম যাচিছোঁ আমি আশা কৰিম তেখেতসকল যাতে আগুৱাই যায় বহুখিনি আগুৱাই যায় আৰু অকল দৰঙতে নহয় গোটেই ভাৰতবৰ্ষত তেওঁলোকক প্ৰতিষ্ঠিত হওক এটা নাট্যগোষ্ঠী দল হিচাপে তাৰে আমি কামনা কৰিম হয় আৰু এগৰাকী শিল্পী পাইছোঁ আমি শিল্পীগৰাকীৰ লগত কথা পাতিম বাইদেউ কি ভাওত আছে আজি মই স্বয়ম্বৰ ৰজাত আছোঁ স্বয়ম্বৰ ৰজা হয় আৰু আপোনাৰ পৰিচয়টো জানিব বিচাৰিম মোৰ নাম শ্ৰী ভাৰতী হাজৰিকা ঘৰ মঙলদৈ পকাভাঙিপাৰাত কেনেকুৱা অনুভৱ আজি একদম মানে যথেষ্ট ভাল লাগিছে কাৰণ আমাৰ এয়া মহিলা ভাওনাৰ এয়া আমাৰ তৃতীয় নিবেদন গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু ঠিক আছে বাৰু ধন্যবাদ বাইদেউ এইবাৰ আমি লগ পাইছোঁ কৃষ্ণক পৰম সৌভাগ্য আমি স্বয়ং কৃষ্ণৰ লগত কথা পাতিব পাম বাইদেউ আপোনাৰ পৰিচয়টো কৃষ্ণৰ ভাদলৈ কৰিছোঁ আপোনাৰ ঘৰ কেনেকুৱা লাগিছে আজি পুৰুষৰ চৰিত্ৰ এটা কৰি পেলাই এইবাৰ দ্বিতীয়বাৰলৈ কৰিছোঁ ভালে লাগিছে মানে গোটেইকেইবাৰ কৃষ্ণ ভাও কৰিছে ভাল লাগিছে সঁচাকৈ ইমান ধুনীয়া আৰু সেইবিলাক মানে কষ্টিউম খুব ধুনীয়া হৈছে মেকআপ খুব ধুনীয়া আৰু অভিনয় খুব ধুনীয়া কৰিছে মানে সঁচাকৈ পুৰুষ নে মহিলা গম নোপোৱা হৈ গৈছে সেইটো কাৰণে আমিও ভাল পাইছোঁ বহুতেই ভাল পাইছোঁ আৰু ইমান পচন্দৰ শীতকো নেওচি আমি ইয়াত আছোঁ ভাওনা চাইছোঁ ইমান ৰাতিলৈকে গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজিলৈ আমি বিদায় মাৰিছোঁ ধন্যবাদ দেৱৰ কি নাৰদ